নমস্কাৰ মই অলিম্পিকাৰ পৰা আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আছে আমাৰ লগত মৌচুমী বা যাম আজি প্ৰথমটো সোমবাৰৰ শাওনৰ অসমীয়া মাহৰ ভীমাশংকৰ মন্দিৰলৈ। ভীমাশংকৰ মন্দিৰত আহি পাইছো সেয়া বা আৰু পুনতে আপোনালোকক দেখাওঁ ৰ'ব। এইফালে চাওক, যিমান দূৰলৈকে দেখে দোকান আৰু অকল মানুহৰ সমাগম। নিশ্চয়কৈ বাহ কি ক'বা, এতিয়াতো আমি ভীমাশংকৰ মন্দিৰ গৈ পোৱাই নাই। আজি প্ৰথমটো সোমবাৰ আৰু আজি যথেষ্ট ভিৰ অন্য দিনাৰ তুলনাত। কি ক'বা এতিয়া? মই ৰ'দত মোৰতো ছানগ্লাছো নাই, চোৱাচোন। ইফালে অমৰা খাইছোঁ যে, এইটো দেখাই দিয়া আকৌ। বহুত টেষ্টি। এয়া অমৰাও খাই আহিছোঁ আমি খোজেৰে আহি নিমখ দি। পুৰা অমৰা বহুত মিঠা। মইতো অমৰা নে আম ধৰিবই পৰা নাছিলোঁ, কেঁচা মিঠা আমৰ টাইপহে লাগিছিলে। তাৰপিছতে বায়ে কওঁতে গম পালোঁ যে বোলো অমৰা। গৰমত একদম উৰণি পাৰণি লৈ এতিয়ালৈকে পোৱাই নাই, আধা জোল বৈ গৈছোঁ ঘামি। বা ভগৱান পামেই আৰু এইবাৰ ভগৱান পামেই। ভগৱান কাহা হতুম। উৰণিখন দেখিছেনে বাৰু? খহি খহিয়ে যায় এবাৰে এবাৰে। গাঁও অঞ্চলত বিয়া হ'লে মোৰ ভালে হ'ব বাৰু, উৰণি লোৱা অভ্যাসটো এতিয়াৰ পৰাই কৰিছোঁ। তাকে তাতে গাঁৱৰ ছোৱালী, গাঁৱতে বিয়া হ'ম, সেইকাৰণে উৰণি অভ্যাস এতিয়াৰ পৰাই ভীমাশংকৰলৈ আহোঁতেই কৰি লৈছোঁ। তাৰপিছত বাকী ৰৌ পৰিৱেশ বহুত শান্ত পৰিৱেশ। আচলতে ভীমাশংকৰ মন্দিৰৰ যি পৰিৱেশ সেয়া দেখুৱাম। এক প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত আৰু এইফালে চাৰিওফালে সেউজীয়াই সেউজীয়াই সেউজীয়াই। সেই ভীমাশংকৰ মন্দিৰত উপস্থিত হ'লোহি, একদম পূৰা ৰঙা চিঙা পৰি আহিলোঁ। সেয়া লগত আছে মৌচুমী বা আৰু আচলতে ইয়াৰ প্ৰথমতে আপোনালোকৰ পৰিৱেশটো দেখা। এয়া হৈছে আজি ভীমাশংকৰ মন্দিৰৰ পৰিৱেশ, অতুলনীয়, যাৰ তুলনা আচলতে মই কোনো ধৰণৰ শব্দত ব্যাখ্যা কৰিব নোৱাৰিম। যথেষ্ট আজি জনসমাগম হৈছে, কিয়নো আজি যদি চোৱা যায় অসমীয়া মাহৰ প্ৰথমটো সোমবাৰ হয় আৰু অসমীয়া মাহৰ যিহেতু প্ৰথমটো সোমবাৰ হয় শাওনৰ, আৰু যিহেতু কোৱা হয় যে ভোলানাথৰ আজিৰ দিনটোত অৰ্থাৎ যিকেইটা সোমবাৰ দিনটোত আচলতে শাওনৰ বিশেষকৈ যিসমূহ হিচাপে ভোলানাথক কয় তেতিয়াহ'লে খুব সোনকালে সিদ্ধ হয়। আৰু আনফালে যদি চাব যায় আজি বেছি আৰু এটা কথা কোৱা হৈছে, যি আচলতে শাওনৰ সোমবাৰ, সেই শাওনৰ সোমবাৰ যিসকল জীয়ৰী অৰ্থাৎ যিসকল যুৱতীসকলে যদি তেখেতসকলে শুদ্ধ মনে তেখেতসকলে বৰ বিচাৰে, সেই বৰো পোৱা যায়, নহয় জানো বা? যিসকল যুৱতীয়ে বৰ বিচাৰে সেই বৰো পোৱা যায়। আহি পেলাই যি বিচাৰিলেও ইয়াত পোৱা যাব। আৰু আমি কিমান দূৰ খোজকাঢ়িছোঁ? 4-5 কিলোমিটাৰ। যথেষ্ট খোজকাঢ়ি আহিছোঁ। পাৰ্কিং ইপাৰে থৈ পেলাই আমি পকা ৰাস্তাত খোজেৰে আহি ইয়াত উপস্থিত হ'লোহি। আৰু আচলতে যি পৰিৱেশ, যিমানটো কষ্ট হ'ল ইয়াত আহি পোৱাৰ পিছতে সেই কষ্ট যেন নাইকিয়া হৈ গ'ল এফালৰ পৰা। আৰু এইফালে বায়ে চাৰিওফালে মানুহকে চাই ফুৰিছে, অন্য একো নাই। কোনোবাই যদি খুন্দিয়াই থৈছে গম নাপায়, ইফালে চাৰিওফালে মানুহকে চাই ফুৰিছে। আৰু প্ৰথমতে ইয়াৰ যি পানীৰ বহি আছে বহুসকল, যিহেতু ইয়াত যথেষ্ট গৰমত আহিছে, অলপমান শীতল অনুভৱ কৰিবৰ কাৰণে বহু সংখ্যক দেখাওঁ ইয়াৰ দৃশ্যাংশ। আৰু মুঠতে এইফালে দেখাওঁ, সেয়া আচলতে পূজা পাঠ কৰা, সেয়া এনেধৰণে বহু সংখ্যক। যিমান দূৰলৈকে লক্ষ্য কৰে সিমান দূৰলৈকে কেৱল মানুহ আৰু মানুহ, কেৱল মানুহ। আৰু ইয়াৰ আচলতে যিহেতু আজি ভীমাশংকৰ প্ৰথম আচলতে শাওনৰ সোমবাৰটোত আহিলোঁ আৰু ইয়াৰ যি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আচলতে সকলোৱে অৱগত, আজি যিহেতু লিংগ অভিষেক কৰিলে যথেষ্ট ভাল। আৰু লিংগ অভিষেক সাধাৰণতে যিসকল পুৰুষ হয় তেখেতসকলেতো কেৱল পানী দিয়ে কৰাটো প্ৰয়োজন বুলি কোৱা হয়, যিহেতু গাখীৰ দিয়া নাযায়। আৰু যিসকল মহিলা বা যিসকল যুৱতী তেখেতসকলে আচলতে গাখীৰ আৰু দুবৰি বন আৰু চাউল আৰু ধুতুৰা ফুল এই তিনিটা বস্তুৰে আচলতে লিংগ অভিষেক কৰিলে ভাল বুলি মান্যতা আছে। আৰু যিহেতু আহিছিলোঁ মইতো লিংগ অভিষেক নকৰোঁ, তথাপিতো ইয়াৰ পৰিৱেশটোৱে আপোনালোকক সংক্ষিপ্ততে দেখাবলৈ চেষ্টা কৰিলোঁ। ত্ৰেতা যুগৰ ইতিহাস সংলগ্ন ভীমাসুৰ অৰ্থাৎ কুম্ভকৰ্ণৰ পুত্ৰৰ যি ইতিহাস, এই ইতিহাস এই মন্দিৰৰ লগতে জড়িত। আনফালে এই মন্দিৰত যি আচলতে
প্ৰাকৃতিক পৰিৱেশৰ লগত সংলগ্ন এক স্থানৰ মাজত অৱস্থিত। আনফালে যদি চাব যায় এই স্থানলৈ গংগাও এটা সময়ত আহি উপস্থিত হৈছিলে বুলি এক জনবিশ্বাস আছে বা আমাৰ হিন্দু পুৰাণত লিখিত ৰূপত এই কথা উল্লেখ আছে। আনফালে যদি চাব যায় এই যি মন্দিৰ, এই মন্দিৰত লাখ লাখ ভক্তৰ আগমন হয় কিয়নো জনবিশ্বাস কিয়নো ভোলেনাথে সকলোতকৈ সোনকালে শুনে। আনফালে যদি শাওনৰ সোমবাৰত মন্দিৰত দৰ্শন কৰে এই মন্দিৰত যি ইচ্ছা আপুনি ভোলেনাথৰ সন্মুখত কয় সম্পূৰ্ণৰূপে ইচ্ছাই পূৰ্ণতা লাভ কৰে। আজি এই স্থানত হাজাৰ হাজাৰ ভক্তৰ আগমন হৈছিল। ময়ো নিজকে ভাগ্যৱান বুলি ভাবিছোঁ কিয়নো আজি শাওনৰ প্ৰথমটো সোমবাৰত ভীমাশং মন্দিৰৰ এই পৰিৱেশ আৰু এই আচলতে মন্দিৰৰ যি ঐতিহ্য বা যি আধ্যাত্মিক চেতনা এইখিনি উপভোগ কৰিব পাৰিলোঁ। যথেষ্ট ভাল লাগিলে।